যদি কোনো এটা সংখ্যাৰ অংককেইটাৰ যোগফল ফাইনেল যোগফল 1 8 আৰু 9 হয় তেন্তে সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা হ'ব পাৰে যদি কোনো এটা সংখ্যাৰ অংককেইটাৰ যোগফল মানে ফাইনেল যোগফল হ'ব লাগিব 1 8 9 হয় তেন্তে সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা হ'ব পাৰে এটো কিন্তু 100% নহব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞানজ্যোতি আসামৰ আজিৰ এই ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী R1 আৰু R2 থকা বৰ্গ বৰ্গমূল আৰু ঘনমূলৰ কিছুমান বহুবিকল্পী প্ৰশ্নোত্তৰ তোমালোকৰ লগত আজি আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই ডেসক্ৰিপচনত ইয়াৰ লিংক দি থোৱা আছে তোমালোকে তাত গৈ চাই ল'ব পাৰিবা ইতিমধ্যে ইয়াৰ আগতো বহুত ভিডিঅ' বহুবিকল্পী প্ৰশ্নোত্তৰৰ ওপৰত বনোৱা হৈছে দিয়া হৈছে ইতিমধ্যে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'সমূহ চোৱা নাই তোমালোকে ডেসক্ৰিপচনত গৈ চাই ল'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই অনুশীলনী R1 আৰু R2 ওপৰত বনোৱা যিখিনি বহুবিকল্পী প্ৰশ্নোত্তৰ সেই প্ৰশ্নোত্তৰখিনি তোমালোকৰ ইতিমধ্যে পৰীক্ষাত কিছুমান ইয়াৰ পৰা কোৱেশ্চন আহি গৈছে আৰু কিছুমান পৰীক্ষাত অহাৰ সম্ভাৱনা অতি বেছি গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা শেষলৈকে যাতে স্কিপ নকৰাকৈ চোৱা তাৰ বাবে সকলোলৈকে আহ্বান জনাইছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছা জ্ঞানজ্যোতি আসামৰ প্ৰতিটো ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা গতিকে আজি এই অনুশীলনী R1 আৰু R2 ওপৰত বনোৱা যিখিনি প্ৰশ্নোত্তৰ সেই প্ৰশ্নোত্তৰখিনি তোমালোকৰ লগত আজি আলোচনা কৰিবলৈ আগবাঢ়িছো এতিয়া আহিছে প্ৰথমটো কোৱেশ্চনলে প্ৰথমটো কোৱেশ্চনত লিখা আছে চোৱা তলৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা অপচন A দিয়া আছে 288 অপচন B দিয়া আছে 324 C দিয়া আছে 392 আৰু D অপচনত দিয়া আছে 500 ইতিমধ্যে পূৰ্ণবৰ্গ সংখ্যাৰ ওপৰত এটা ভিডিঅ' মই তোমালোকৰ ভালকে বনাই দি থোৱা আছে তোমালোকে ডেসক্ৰিপচনত ইয়াৰ লিংক দি থোৱা আছে পূৰ্ণবৰ্গৰ ওপৰত বহুতখিনি কথা বহলাই কোৱা হৈছে গতিকে এই MCQ খিনি কৰাৰ আগত পূৰ্ণবৰ্গ সংখ্যাৰ ওপৰত তোমালোকক মই মোটামুটি কথা কিছুমান কৈ যাম গতিকে পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক আছিল পূৰ্ণবৰ্গ সংখ্যা আছিল যিবিলাক সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত প্ৰতিটো মৌলিক উৎপাদক যুগ্ম সংখ্যক বাৰ উপস্থিত থাকে অৰ্থাৎ উৎপাদকৰ ঘাত যুগ্ম হয় সেই সংখ্যাক পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হয় মানে কি হৈছে যিবিলাক সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কি হয় উৎপাদক দুটা একে থাকে এটা 1 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কি হয় 1 1 দুটা একে 4 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে দুটা একে উৎপাদক থাকে 2 * 2 হয়নে এনেকুৱা ধৰণৰ যিবিলাক সংখ্যা সেই সংখ্যাবিলাকক কোৱা হয় একোটা পূৰ্ণবৰ্গ সংখ্যা 1 4 9 16 24 এনেকুৱা ধৰণৰ সংখ্যাবিলাক হৈছে একোটা পূৰ্ণবৰ্গ সংখ্যা এতিয়া তোমালোকৰ যেটো পৰীক্ষাত যেতে ডাঙৰ এটা সংখ্যা দি দিব ডাঙৰ সংখ্যা এটা দি দিয়াৰ লগে লগে সেই সংখ্যাটো সৰু সংখ্যাবিলাক আমি গম পাই যাম কিন্তু ডাঙৰ যিবিলাক সংখ্যা হ'ব সেই সংখ্যাবিলাকৰ ওপৰত এটো পূৰ্ণবৰ্গ সংখ্যা হয় নে নহয় অকমান ধৰিবলৈ দিগদাৰ হৈ যায় গতিকে তোমালোকে যাতে সোনকালে যাতে সেই কথাখিনি বুজি পোৱা যাতে সেই ডাঙৰ সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয় নে নহয় যেটা তাৰ কাৰণে এটা শৰ্টকাট মেথড মই তোমালোক শিকাই দিছো যে সেই ডাঙৰ সংখ্যাবিলাকৰ পূৰ্ণবৰ্গ সংখ্যা হয় নে নহয় আমি চিনাক্ত কৰিবলৈ হলে তুমি প্ৰথম আৰম্ভণিতে যদি সেই সংখ্যাটোৰ আৰম্ভণিতে যদি তোমাৰ 1 থাকে সেই সংখ্যাটো আৰম্ভণিতে যদি 1 থাকে বা আৰম্ভণিতে 4 যদি থাকে বা 5 যদি থাকে 6 9 বা লাষ্টত যদি 0 0 জুৰিয়া থাকে তেতিয়ালে সেই সংখ্যাগিটা পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে বুজি পাছানে সেই সংখ্যা আৰম্ভণিতে কি থাকিব লাগিব সেই সংখ্যাগিটা আৰম্ভণিতে যদি 1 থাকে 4 থাকে 5 থাকে 6 থাকে 9 থাকে আৰু শেষত যদি জুৰিয়া মানে দুটা শূন্য থাকিব লাগিব হয় চাৰিটা জিৰ' থাকিব লাগিব যদি তেনেকুৱা ধৰণৰ হয়
তেতিয়াহ'লে সেই সংখ্যাটোক আমি পূৰ্ণবৰ্গ সংখ্যা বুলি আমি ধৰিব পাৰো কিন্তু লাষ্টত 00 দুটা থাকিলেই কিন্তু হেতু পূৰ্ণবৰ্গ সংখ্যা নহবও পাৰে গতিকে এটো সম্পৰ্কত মই তোমালোকক অকন পিছত বুজাই কম এতিয়া তোমালোকে আৰম্ভতে মনত ৰাখিবা যে 1 প্ৰথমতে আৰম্ভতে 1 যদি থাকে 4 যদি থাকে 5 যদি থাকে 6 9 যদি আৰম্ভতে যদি থাকে সেই সংখ্যাবিলাক পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে বুলি তোমালোকে মনত ৰাখিলে এটো হৈছে এটা শৰ্টকাট মেথড আৰু পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক নহয় যদি আৰম্ভণিতে 2 2 3 7 8 এটো তোমালোকে এটিএমৰ পিনৰ দৰে মনত ৰাখিবা 2 3 7 8 2 3 7 8 যদি আৰম্ভণিতে যদি 2 থাকে বা আৰম্ভণিতে যদি 3 থাকে বা আৰম্ভণিতে যদি 7 থাকে বা 8 থাকে তেনে ধৰণৰ সংখ্যাবিলাক কেতিয়া পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে এটো হৈছে এটা শৰ্টকাট মেথড গতিকে তোমালোকক ওপৰত মই ইয়াৰ ওপৰত এটা ডাঙৰ ভিডিও মই তোমালোকক দি থোৱা আছে ডেসক্ৰিপচনত তোমালোকে তাত গৈ বহলাই কথাখিনি বুজি ল'ব পাৰিবা গতিকে এই এমসিকিউ খিনি কৰাৰ আগত মই ইমানখিনি বহলাই ক'ব নোৱাৰো কাৰণ সময়টো বহুত দীঘলীয়া হৈ যায় গতিকে তোমালোকে এই শৰ্টকাট কথাখিনি মনত ৰাখিবা 2 3 7 8 এটো এটিএমৰ পিনৰ দৰে মনত ৰাখিবা যদি 2 3 7 8 যদি হয় আৰম্ভণিতে তেতিয়াহ'লে সেই সংখ্যাটো কেতিয়া পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে বা আৰম্ভণিতে যদি 1 4 5 6 9 এইকিটা যদি সংখ্যা থাকে তেতিয়াহ'লে সেই সংখ্যাকিটা পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে গতিকে মই কি কৈছিলো 2 3 7 8 যদি আৰম্ভণিতে যদি 2 নাইবা 3 নাইবা 7 নাইবা 8 এই সংখ্যাকিটা যদি থাকে তেতিয়াহ'লে সেই সংখ্যাকিটা কিটা পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে এই সংখ্যাটোৰ আৰম্ভণিতে কি আছে চাচোন 8 আছে হয়নে এটো পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে তোমালোকে মৌলিক উৎপাদক বিশ্লেষণ কৰি হলো চাব পাৰা কিন্তু এটো পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে তাৰ পিছত আছে চোৱাচোন 2 এটো পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে হয়নে এটা দুটা থাকিলে কি 324 হয়নে 324 টো কি আছে চোৱাচোন যিবিলাক সংখ্যা আৰম্ভণিতে 4 আছে সেইবিলাক সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে গতিকে 324 টো হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা ইয়াক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি ইয়াত কি হ'ব দুটা উৎপাদক একে থাকিব চাবাচোন 324 দুটা উৎপাদক কি হ'ব 18 * 18 হয়নে 18 * 18 গতিকে 18 স্কয়ার হয়নে গতিকে 324 টো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া ঠিক তেনেকে তোমালোকে ইয়াত মই কৈছিলো যে লাষ্টত যদি জুৰিয়া যদি 0 থাকে তেতিয়া হলে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে কিন্তু জুৰিয়া 0 থাকিলেই কিন্তু পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে পূৰ্ণবৰ্গ সংখ্যাৰ শেষত জুৰিয়া থাকে এতিয়া যেনেকে তোমাৰ কি হৈছে 100 টো হয়নে 100 টো এটা পূৰ্ণবৰ্গ সংখ্যা হয়নে 100 টো এটা পূৰ্ণবৰ্গ সংখ্যা কাৰণ ইয়াৰ উৎপাদক কি হ'ব 10 * 10 হয়নে এটো এটা পূৰ্ণবৰ্গ সংখ্যা হয়নে বা 10000 হয়নে 10000 টো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব হয়নে বাৰু 10000 টো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব লাষ্টত জুৰিয়া আছে কিন্তু এই 500 টো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে জানো পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে ইয়াৰ উৎপাদক কিন্তু দুটা একে নাই ইয়াৰ উৎপাদক দুটা কিন্তু একে নাই মানে লাষ্টত 00 দুটা থাকিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে কিন্তু পূৰ্ণবৰ্গ সংখ্যাৰ যিলা পূৰ্ণবৰ্গ সংখ্যাৰ শেষত কিন্তু জুৰিয়া 0 থাকিব লাগিব 0 থাকিলে দুটা জুৰিয়া 0 থাকিব লাগিব কিন্তু দুটা জুৰিয়া 0 থাকিলেই কি হ'ব নোৱাৰে হেতু পূৰ্ণবৰ্গ সংখ্যা হ'ব কিন্তু নোৱাৰে 500 টো তেনেকুৱা দুটা একে উৎপাদক থকা মৌলিক উৎপাদক একে থকা সংখ্যা কিন্তু নাই 500 টো তেনেকুৱা নাই গতিকে কি হ'ব 500 টো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে বুজি পাইছানে গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি টো শুদ্ধ উত্তৰ 324 গতিকে তোমালোকে আশা কৰো নিশ্চয় বুজি পাইছা এটা 2 নম্বৰ কোৱেশ্চনটো লা হৈছে চোৱা 529 ৰ বৰ্গমূল কিমান 529 ৰ বৰ্গমূল উলিয়া এটা প্ৰচেছ আছিল কি আমি হৰণ প্ৰক্ৰিয়াৰে আমি 529 ৰ বৰ্গমূল উলিয়াব পাৰো হয়নে 529 গতিকে আমি এনেকুৱা এটা সংখ্যাৰে ইয়াক হৰণ কৰা যেটো সংখ্যা নেকি ইয়াটো দিব লাগিব একে ইয়াটো দিব লাগিব 2 * 2 = 4 হয়নে ইয়াটো একে দিব লাগিব ইয়াত যেটো সংখ্যা দিবা হি ইয়াটো একে সংখ্যা দিব লাগিব তাকে চাবা যে
5তকৈ ইয়াত ই প্ৰথম সংখ্যাটোতকৈ ডাঙৰ হৈ নাযায় হয়নে 2 দুগুণ 4 হয়নে 2 দুগুণ 4 ইয়াত যিটো সংখ্যা দিবা ইয়াতো একে সংখ্যা দিব লাগিব 2 দুগুণ 4 5ৰ 4 গল থাকিল 1 তাৰপিছত নামি আহিলে কিমান 29 এতিয়া যিটো 2 পূৰণ কৰিছিলা সেইটো 2 ইয়াত যোগ কৰি দিয়া ইয়াত যোগ কৰিলে কিমান হ'ব 2 2 4 হয়নে বাৰু 2 2 4 তাৰপিছত ইয়াত যিমান দিবা ইয়াত যিটো সংখ্যা দিবা ইয়াত কিমান দিব 3 দিলো ইয়াত 3 দিলো ইয়াত একে সংখ্যা দিব লাগিব ইয়াত 3 দিলে ইয়াত 3 দিব লাগিব 3 3 গুণ 9 হয়নে 3 3 গুণ 9 3 4 গুণ 12 গতিকে ভাগশেষ কিমান হৈ গ'ল 0 হ'ল গতিকে কিমান হ'ব ইয়াৰ বৰ্গমূল কিমান হ'ব এটো 23 গতিকে কোনটো হ'ব অপচন C2 গতিকে বৰ্গমূল হ'ব 529 ৰ বৰ্গমূল হ'ব 23 এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰটো কোৱেশ্চনত লিখা আছে কোন সংখ্যাটোৰ একক স্থানত 6 থাকিলে তাৰ বৰ্গৰ একক স্থান কি হ'ব কোন সংখ্যাটোৰ একক স্থানত 6 থাকিলে তাৰ বৰ্গৰ একক স্থান কি হ'ব গতিকে এটাচোন মানে সংখ্যাটোৰ একক স্থানত 6 থাকিলে কোনটো হ'ব মানে একক স্থানত 6 থাকিব লাগিব এটা সংখ্যা আছে সেই সংখ্যাটোৰ একক স্থানত 6 থাকিব তাৰ বৰ্গৰ একক স্থান কি হ'ব এতিয়া অপচন A দিয়া আছে 2 অপচন B দিয়া আছে 4 অপচন C দিয়া আছে 6 আৰু অপচন D দিয়া আছে 8 এতিয়া কোনটো সংখ্যাটো কি হ'ব সংখ্যাটোৰ একক স্থানত 6 থাকিলে তাৰ বৰ্গৰ একক স্থানটো কি হ'ব 6 এ হ'ব কাৰণ কি যিকোনো এটা সংখ্যাৰ একক স্থানত যদি 6 থাকে মানে যিকোনো এটা সংখ্যাৰ একক স্থানত যদি 6 থাকে তেতিয়া তাৰ বৰ্গৰ একক স্থানটো কি হ'ব 6 এ থাকিব গমনানে যিটো সংখ্যাৰ একক স্থানত 6 থাকিব তাক যদি তুমি বৰ্গ কৰা মানে 6 যদি বৰ্গ কৰা 6 গুণ কিমান হ'ব 36 মানে গতিকে তাৰ একক স্থানত কি থাকিব 6 এ থাকিব গতিকে যিকোনো একক সংখ্যাৰ একক স্থানত যদি 6 থাকে তাক তুমি যদি বৰ্গ কৰা সেই বৰ্গৰ একক স্থানটো কি হ'ব 6 এ হ'ব গতিকে 6ক স্কয়াৰ কৰিলে হ'ব 36 গতিকে আমাৰ কোনটো অপচন হ'ব অপচন C2 শুদ্ধ গতিকে C হ'ব 6 The 4 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো সংখ্যা পূৰ্ণবৰ্গ নহয় তলৰ কোনটো সংখ্যা পূৰ্ণবৰ্গ নহয় অপচন A দিয়া আছে 729 841 900 আৰু 950 এটা মই তোমাৰ আৰম্ভণিতে কৈছো যে কি হৈছে পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক যিবিলাক সংখ্যাৰ আৰম্ভণিতে 1 4 5 6 9 আৰু লাষ্টত 00 থাকে সেই সংখ্যাবিলাক পূৰ্ণবৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা অতি বেছি হয়নে পূৰ্ণবৰ্গ সংখ্যা হ'বই গম পালানে গতিকে আৰম্ভণিতে তোমাৰ এটো কি আছে চোন আৰম্ভণিতে 9 আছে হয়নে গতিকে আৰম্ভণিতে 9 আছে গতিকে এটা এটা পূৰ্ণবৰ্গ সংখ্যা হয়নে এটা পূৰ্ণবৰ্গ সংখ্যা কেনেকৈ হোৱা তো 729 ক আমি কেনেকৈ লিখিব পাৰো 27 স্কয়াৰ এটোটা গতিকে পূৰ্ণবৰ্গ সংখ্যা আৰম্ভণিতে 9 থাকিলে আমি এটোটা পূৰ্ণবৰ্গ সংখ্যা বুলি আমি এটা আইডিয়া কৰিব পাৰো বুজি পাইছানে ঠিক তেনেকৈ 841 টো আমি কেনেকৈ লিখিব পাৰো 841 টো আমি কেনেকৈ লিখিব পাৰো 29 স্কয়াৰ হয়নে 849 টো 29 স্কয়াৰ তাৰ পিছত তোমাৰ আৰম্ভণিতে যদি জুৰিয়া যদি শূন্য থাকে হয়নে আৰম্ভণিতে যদি জুৰিয়া যদি 00 থাকে জুৰিয়া 00 থাকিলে যুগ্ম সংখ্যা শূন্য থাকিলে এটো কি হ'ব পাৰে পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে গতিকে 900 ক আমি লিখিব পাৰো 30 স্কয়াৰ হয়নে গতিকে 900 ক আমি 30 স্কয়াৰ হিচাপে লিখিব পাৰো এতিয়া চাচোন গতিকে তলৰ কোনটো এই তিনিটা পূৰ্ণবৰ্গ সংখ্যা হয় গতিকে আমাৰ অপচন এটা আছে ডি অপচনটো হয়নে গতিকে অপচন ডি টো কি হ'ব অপচন ডি টো শুদ্ধ 95 কি হ'ব 0 হয়নে 950 গতিকে 950 ক তুমি
এনেকৈ পূৰ্ণবৰ্গ সংখ্যা এনেকৈ প্ৰকাশ কৰিব নোৱাৰে কাৰণ চোৱাচোন লাষ্টত কি নাই 00 নাই জুৰীয়া 0 নাই পূৰ্ণবৰ্গ সংখ্যাৰ শেষত কিন্তু দুটা 0 থাকিবই লাগিব বুজি পাইছা না ইয়াত লাষ্টত শূন্য এটাহে আছে সিঙ্গুলহে আছে যুগ্ম সংখ্যক শূন্য কিন্তু লাষ্টত নাই গতিকে এটো কি সংখ্যা গতিকে ইয়াক তুমি এনেকৈ দুটা সংখ্যা মৌলিক উৎপাদক হিচাপে তুমি ইয়াক প্ৰকাশ কৰিব না 950 ক তুমি প্ৰকাশ কৰিব মানে গতিকে এটো পূৰ্ণবৰ্গ সংখ্যা পূৰ্ণবৰ্গ গতিকে পূৰ্ণবৰ্গ নহয় তুমি আগতেকে আইডিয়া কৰিব পাৰা যে এটো পূৰ্ণবৰ্গ হয় না নহয় তুমি লাষ্টত 00 যেটা দুটা নাথাকে জুৰিয়া যেটা 00 দুটা নাথাকে যুগ্ম সংখ্যক তেতিয়ালে হেতু পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ শৰ্টকাট হেবিলাক মনত ৰাখিবা তোমালোকে পৰীক্ষাত এইবিলাক কথা মনত ৰাখিলে মানে খুব কম সময়ৰ ভিতৰতে এমসিকিউ টো কৰিব পাৰিবা 5 নম্বৰ কোৱেশ্চনটোলৈ আহিছো এটা পূৰ্ণবৰ্গ সংখ্যাৰ শেষত কিমানটা শূন্য থাকিব পাৰে এটা পূৰ্ণবৰ্গ সংখ্যাৰ শেষত কিমানটা শূন্য থাকিব পাৰে অপচন এ দিয়া আছে বিজোড় সংখ্যক অপচন বি দিয়া আছে যুগ্ম সংখ্যক সি দিয়া আছে যিকোনো সংখ্যক আৰু অপচন ডি দিয়া আছে এটাও নহয় গতিকে এটা পূৰ্ণবৰ্গ সংখ্যাৰ শেষত কিমানটা শূন্য থাকিব পাৰে সদায় যুগ্ম সংখ্যক শূন্য থাকিব পাৰে গতিকে তোমালোকে এটো এই ভাগেও খুদিব পাৰে গতিকে অপচন বি টো শুদ্ধ তোমালোকে লিখিব লাগিব যে যুগ্ম সংখ্যক বুলি লিখিব লাগিব তো গতিকে যুগ্ম সংখ্যক কি থাকে শূন্য থাকিব পাৰে গতিকে তোমালোকে এই কথাখিনি ভালকে মনত ৰাখিবা 6 নম্বৰ কোৱেশ্চনটো চোৱা 31 স্কয়াৰ মাইনাস 30 স্কয়াৰ ৰ মান কিমান অপচন এ দিয়া আছে 61 বি দিয়া আছে 62 সি দিয়া আছে 63 আৰু ডি দিয়া আছে 64 গতিকে আমি কি সূত্ৰটা পাইছিলো a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰটা পাইছিলো কি আছিল a প্লাস b ইনটু a মাইনাস b গতিকে এটো হেতু সূত্ৰত ভাঙি দিয়া গতিকে কিমান হ'ব 31 প্লাস 30 হয়নে 31 minus 30 গতিকে কিমান 31 এ 61 হল 1 into 31 ৰ পৰা গলে 1 সমান কিমান হ'ব 61 গতিকে অপচন কোনটো হ'ব অপচন এ টো শুদ্ধ অপচন এ 61 গতিকে এনেকৈ তোমালোকে উচ্চাৰণ কৰিবা এটা কোৱেশ্চন নম্বৰ 7 টো চোৱা কোৱেশ্চন নম্বৰ 7 টো দিয়া আছে তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা অপচন এ দিয়া আছে 216 অপচন বি দিয়া আছে 250 অপচন সি দিয়া আছে 300 অপচন ডি দিয়া আছে 500 এটা আমাৰ পূৰ্ণ ঘন সংখ্যা হ'বলৈ হলে তোমালোকে এটা কথা সদায় মনত ৰাখিবা যে এটো তোমাৰ এই টেষ্টটো হৈছে স্ক্ৰিনিং টেষ্ট এটো নট এ ফাইনাল টেষ্ট দেই এটো তোমাৰ কিন্তু কনফাৰ্ম নহয় তোমালোকে এটা আইডিয়া কৰিব পাৰিবা যে এটো পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে কিন্তু এটো 100% নহবও পাৰে কিন্তু 100% এটো কিন্তু কথাটো শুদ্ধ নহয় তোমালোকে এটা আইডিয়াহে কৰিব পাৰিবা যে ডাঙৰ সংখ্যাবিলাকৰ ক্ষেত্ৰত এটো পূৰ্ণ ঘন সংখ্যা হয় নে নহয় তোমালোকে এটা আইডিয়াহে কৰিব পাৰিবা তোমালোকে মই আইডিয়াটো দিছো কি যদি কোনো এটা সংখ্যাৰ অংক কেইটাৰ যোগফল মানে ফাইনাল যোগফলটো হ'ব লাগিব যদি কোনো এটা সংখ্যাৰ অংক কেইটাৰ ফাইনাল যোগফলটো কি হয় যদি ফাইনাল যোগফলটো হয় 1 হ'ব নহয় যদি 8 হয় বা 9 হয় এই তিনিটাৰ ভিতৰত যিকোনো যদি এটা হয় মানে ফাইনাল যোগফলটো তেন্তে সেই সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে বুলি তুমি এটা আইডিয়া কৰিব পাৰিবা বুজি পাইছা কিন্তু 100% নহয় কিন্তু এটো স্ক্ৰিনিং টেষ্ট নট এ ফাইনাল টেষ্ট দেই যদি কোনো এটা সংখ্যাৰ অংক কেইটাৰ যোগফল হয় 1 হ'ব লাগিব নহয় 8 হ'ব লাগিব নহয় 9 হ'ব লাগিব তেন্তে সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে এটা তুমি চোৱা 27 টো এটা কি হয় পূৰ্ণ ঘন সংখ্যা হয় হয়নে 27 টো আমি কেনে লিখিব পাৰো 27 টো আমি পূৰ্ণ ঘন সংখ্যা ইয়াক যদি উৎপাদক বিশ্লেষণ কৰো 3 into 3 হয়নে গতিকে ইয়াত কি হ'ব ইয়াৰ যেটো ঘাত তো 3 ৰ গুণিতক হয়নে বাৰু 3 গুণিতক গতিকে ইয়াৰ ঘাত 3 হ'ব লাগিব উৎপাদক কিটাৰ ঘাত গিটা
কিমান হ'ব লাগিব 3 হ'ব লাগিব 3 গুণিতক হ'ব লাগিব তেতিয়া হেতু কি হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব ইয়াত এটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব নে নহয় আমি এটা আগতীয়াকৈ আইডিয়া কৰিব পাৰো যে এই অংককিটা এই সংখ্যাটোত থকা যিকিটা অংক আছে সেই অংককিটা তুমি যোগ কৰা 2 যোগ 7 2 যোগ 7 হয়নে 2 + 7 গতিকে এই সংখ্যাকিটা যদি তুমি যোগ কৰা তেতিয়াহলে আলটিমেটলি কিমান পালো 9 হয়নে যদি লাষ্টত যদি সংখ্যাকিটা ফাইনাল যোগফলটো 9 হৈছে হয়নে 9 হোৱাৰ কাৰণ আমি এটা আইডিয়া কৰিব যে 27 টো এটা পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে বুজি পাছানে গতিকে এনেকুৱা ধৰণৰ কিছুমান সংখ্যা আছে তেনেকুৱা ধৰণৰ সংখ্যাবিলাক তুমি ডাঙৰ ডাঙৰ সংখ্যাৰ ক্ষেত্ৰতো উলিয়াব পাৰিবা যদি এনে যোগ কৰি চাব যদি যোগফলটো যদি 18 নাইবা 9 হয় 9 হয় তেতিয়াহলে সেই সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে কিন্তু নহবও পাৰে তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰি চাব লাগিব এটা আইডিয়াহে কৰিব পাৰি এইটো হয়তো হ'ব পাৰে মই তোমালোক এটা শৰ্টকাট মেথড দিছো এটা কিন্তু এটো হ'ব নোৱাৰে চোৱাচোন 9 হলে কিন্তু হ'ব নোৱাৰে এটো নোৱাৰা ক্ষেত্ৰত মই তোমাক দেখাইছো কেতিয়া হ'ব নোৱাৰে 18 মানে এটো এটা পূৰ্ণ ঘন সংখ্যা নহয় হয়নে কাৰণ আমি এনেকুৱা এটা উৎপাদক কেতিয়াও মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 18 ৰ ক্ষেত্ৰত আমি এনেকৈ পাব নোৱাৰো 18 ৰ যদি অংককিটা যদি যোগ কৰা 1 + 8 হয়নে 1 + 8 যোগ কৰিলে হ'ব কিমান 9 1 + 8 যোগ কৰিলে হ'ব যোগফলটো হেতু কিমান হ'ব 9 কিন্তু 9 হলেই 18 টো এটা পূৰ্ণ ঘন সংখ্যা হ'ব নোৱাৰে হয়নে এটা 10 টো এটা পূৰ্ণ ঘন সংখ্যা হ'ব নোৱাৰে হয়নে 10 টো কি হ'ব 1 + 0 আলটিমেটলি ৰিজাল্টটো কি পালোগে 1 গতিকে কি হ'ব 10 টো এটা পূৰ্ণ ঘন সংখ্যা হ'ব নোৱাৰে গতিকে এটো কথাটো 100% শুদ্ধ কিন্তু নহয় গতিকে এই কথাকিটা যে 189 যিকিটা সংখ্যা অংককিটা যোগ কৰিলে যোগফল যদি 189 হয় তেতিয়াহলে তোমালোকে এটা কিছুমান সংখ্যাৰ ক্ষেত্ৰতে তুমি এটা আইডিয়া কৰিব পাৰিবা যে এটো হয়তো পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে কিন্তু তুমি ফাইনাল কেতিয়া গম পাবা যেতিয়া তুমি তাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিবা কি উৎপাদক কেইটাৰ যেতিয়া ঘাত যেতিয়া তোমাৰ যেতিয়া 3 গুণিতক হ'ব উৎপাদক কেইটাৰ ঘাত যেতিয়া 3 গুণিতক হ'ব তেতিয়াহলে প্ৰতিটো ঘাত মৌলিক উৎপাদক বিশ্লেষণ কৰিলে প্ৰতিটো উৎপাদকৰ ঘাতটো 3 গুণিতক হ'ব লাগিব তেতিয়াহে হেতু কি হ'ব পাৰে পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে গতিকে এই কথাটো তোমালোকে এটা আইডিয়া কৰিব কাৰণে তোমালোক এই শৰ্টকাট ট্ৰিকটো তোমালোকক মই শিকাইছো গতিকে এটো কিন্তু সম্পূৰ্ণ শুদ্ধ নহয় বুজি পাইছানে গতিকে তোমালোকে ইয়াৰ ওপৰত এটা আইডিয়াহে কৰিব পাৰিবা যে এটো হয়তো পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে এটা সচন তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে এটা অপচন এ দিয়া আছে 216 এটো অপচন এ টো শুদ্ধ অপচন এ হ'ব 216 চাবা দেই এটা এই সংখ্যাকিটা তোমালোক মই কেনে গম পালো এই সংখ্যাকিটা তুমি যোগ কৰা হয়নে এই সংখ্যাকিটা যোগ কৰা সংখ্যাকিটা সংখ্যাটো অংককিটা যোগ কৰা 2 1 3 3 6 কিমান 9 হয়নে 3 6 9 গতিকে এটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে এতিয়ালৈকে কিন্তু পাৰে বুলি আমি গম পাইছো কিন্তু বুজি পাছানে এতিয়ালৈকে পাৰে বুলি আমি গম হয়তো নহব পাৰে এটা যদি তুমি ইয়াক যদি তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা তেতিয়া কি হ'ব চোৱাচোন কি হ'ব তোমাৰ 216 হয়নে 6 3 গুণ 18 6 6 গুণ 36 হয়নে 6 6 গুণ 36 গতিকে 216 ক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো কিমান হ'ব 6 * 6 * 6 হয়নে গতিকে এটো হ'ব 6 ক আমি এটো ফাইনাল ৰিজাল্টটো কিন্তু এতিয়া পাইছো গতিকে আমি ইয়াৰ ওপৰত এটা আইডিয়া কৰিবহে পাইছিলো প্ৰথম কিন্তু ফাইনালটো তুমি চাব লাগিব যে এটো এটা মৌলিক উৎপাদক বিশ্লেষণ কৰোতে ইয়াৰ উৎপাদক কেইটাৰ ঘাতটো মানে 3 গুণিতক হৈছে না তেতিয়াহে তোমাৰ হেতু পূৰ্ণ ঘন সংখ্যা বুলি তুমি কিন্তু ফাইনাল হিচাপে গম পাবা তুমি এটো ওপৰত এটা আইডিয়াহে কৰিব পাৰিবা বুজি পালানে গতিকে এটো এটা আমাৰ তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা এটা আৰম্ভণিতে আমি গম পালো অপচন এ টো শুদ্ধ 216 এটা 250 টো কেলে নহয়চোন এটা এই 250 টো আৰম্ভণিতে অংককেইটা যোগ কৰা 250 গতিকে আলটিমেটলি ৰিজাল্টটো কিমান হ'ল 5 2 7 হয়নে গতিকে আৰম্ভণিতে যোনবিলাক তোমাৰ 1 হয়নে 8 আৰু 9 যদি হয় আৰম্ভণিতে তেতিয়ালে সেই সংখ্যাবিলাক পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে বুলি তুমি এটা আইডিয়া কৰিব পাৰিবা গতিকে এটো প্ৰথমটো হয় কাৰণ যোগফল 9 পাইছো ইয়াত কি পালো 5 2 7
গতিকে 1 8 9 থাকিলে পূৰ্ণঘন সংখ্যা হ'ব পাৰে গতিকে আৰম্ভণিতে পালো 7 গতিকে এইটো পূৰ্ণঘন সংখ্যা হ'ব নোৱাৰে ঠিক তেনেকৈ আৰম্ভণিতে কি শেষত 0 0 পালো 0 পালো গতিকে এইটো পূৰ্ণঘন সংখ্যা হ'ব নোৱাৰে ইয়াতো 0 0 পালো এইটো পূৰ্ণঘন সংখ্যা হ'ব নোৱাৰে বুজি পাইছানে কিন্তু এটা তুমি যদি এইটো মৌলিক উৎপাদক বিশ্লেষণ কৰি চোৱা 250 গলে মৌলিক উৎপাদক বিশ্লেষণ কৰি চাও তেতিয়া কি হ'ব তুমি 250 পালা হয়নে 250 পালা গতিকে এইটো তোমাৰ কিমান হ'ব 2 এ কিমান যাব 2 এগুণ 2 2 দুগুণ 4 2 5 গুণ 10 5 এ তুমি কৰা 5 দুগুণ 10 5 5 গুণ 25 5 5 গুণ 25 গতিকে ইয়াৰ 250 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব 2 into 5 into 5 into কিমান 5 গতিকে 2 into 5 কিউব গতিকে গোটেইটা 5 কিউব হে হ'ল এটো উৎপাদকৰ কি হ'ব ঘাত কিউব নহলে মানে ঘাত 3 গুণিতক নহলে গতিকে এটো কি হ'ব নোৱাৰে পূৰ্ণঘন সংখ্যা হ'ব নোৱাৰে ঠিক তেনেকৈ 300 ৰ ক্ষেত্ৰত এনেকৈ উলিয়াই চাব পাৰা 500 ৰ ক্ষেত্ৰত এনেকৈ হৰণপকে উলিয়াই চাব পাৰা ইয়াৰ ঘাত কিন্তু 3 গুণিতক নহয় এইকেইটা ক্ষেত্ৰটো তোমালোকে নিজে উলিয়াই কৰি চাবা গতিকে তোমালোকে কি পাবা ইয়াৰ যিকিটা ঘাত হ'ব উৎপাদককিটা যিকিটা ঘাত হ'ব সেইকেইটা 3 গুণিতক কিন্তু নোলায় গতিকে তোমালোকে এটা হৰণ প্ৰক্ৰিয়া এনেকৈ কৰি চাব পাৰা ফাইনেলকে গতিকে এই কোৱেশ্যনটোৰ শুদ্ধটো কোনটো আমি প্ৰথমতেই গম পালো অপচন এ শুদ্ধ 216 এটা পূৰ্ণঘন সংখ্যা হ'ব পাৰে বা হয়নে গতিকে তুমি ইয়াৰ পৰা তুমি প্ৰথমতে তুমি এটা আইডিয়াহে কৰিব পাৰিবা যে এটা হ'ব পাৰে নেকি গতিকে তুমি এনেকৈ হৰণ প্ৰক্ৰিয়াৰে তুমি উৎপাদক বিশ্লেষণ কৰিছা মৌলিক উৎপাদক বিশ্লেষণ কৰিছা যেতিয়া লাষ্টত যেতিয়া পাবা উৎপাদককিটাৰ ঘাত যেতিয়া তোমাৰ 3 গুণিত হ'ব তেতিয়াহে কিন্তু তুমি ফাইনেল কে গম পাবা যে এইটো পূৰ্ণঘন সংখ্যা হয় এটা কোৱেশ্যন নম্বৰ 8 টো দি আছে 343 ঘনমূল অপচন এ দি আছে 5 অপচন বি দি আছে 6 অপচন সি দি আছে 7 আৰু ডি দি আছে 8 তোমালোকেটো হৰণ প্ৰক্ৰিয়াৰ ঘনমূলটো উলিয়াই চাব পাৰা 343 মানে 343 গতিকে 343 তোমাৰ কিহে বিভাজন 5 এ নহয় মানে 6 নহয় 4 3 7 7 3 10 6 নহয় গতিকে তুমি 7 এ কৰিছা মানে 7 4 গুণ 28 63 9 হয়নে 9 হল 7 9 63 গতিকে 749 গতিকে 343 টো আমি কেনে লিখিব পাৰো 343 টো আমি লিখিব পাৰো 7 into 7 গতিকে কিমান হ'ব 7 কিউব গতিকে ইয়াৰ যেটো ঘাত হেতু 3 গুণিতক হয়নে বাৰু ইয়াৰ যেটো ঘাত 3 গুণিতক গতিকে আমি এটো এটা কি হ'ব পূৰ্ণঘন এটা পূৰ্ণঘন সংখ্যা হ'ব আৰু ইয়াৰ ঘনমূল হ'ব কিমান যেটো হ'ব ঘনমূল হ'ব কিমান 7 গতিকে পূৰ্ণঘন সংখ্যা হ'ব আৰু ঘনমূল কিমান হ'ব 7 হ'ব গতিকে 343 ঘনমূল কিমান হ'ব অপচন সি 7 তলৰ কোনটো সংখ্যা পূৰ্ণঘন সংখ্যা নহয় অপচন এ দি আছে 729 অপচন বি দি আছে 1000 সি অপচনত দি আছে 1331 আৰু ডি অপচনত দি আছে 1452 গতিকে আমি পূৰ্ণঘন সংখ্যা কোনটো হয় আৰু কোনটো নহয় তাৰ ওপৰত তোমালোকক মই ইতিমধ্যে আগৰ এটা প্ৰশ্নটো কৰা হৈছে যিবিলাক সংখ্যাৰ আৰম্ভণিতে 1 যিবিলাক সংখ্যাৰ আৰম্ভণিতে মানে কি সংখ্যাগিটাৰ অংকগিটাৰ যোগফল কৰিলে ফাইনেল যদি যোগফল তুমি 1 8 আৰু 9 হয় তেন্তে সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা হ'ব পাৰে তুমি ইয়াৰ পৰা এটা আইডিয়াহে কৰিব পাৰিবা যে পূৰ্ণঘন সংখ্যা হয় নে হ'ব পাৰে নে নোৱাৰে এটা চোৱাচোন এই অপচনত দিয়া থকা অংকগিটা মানে সংখ্যাগিটা অংকগিটা তুমি যোগ কৰা 729 হয়নে 729 অংকগিটা যোগ কৰা 7 + 2 + 9 18 হল আৰু 1 যোগ কৰি পালো আমি 9 হয়নে ফাইনেল যোগফলটো পালো 9 হ'ব
9 গতিকে 9 আমি 729 টো এটা পূৰ্ণঘন সংখ্যা হ'ব পাৰে বুজি পাইছানে হয়তো নহব পাৰে তুমি ফাইনাল টেষ্টটো কৰিব লাগিব আমি এটা আইডিয়া কৰিব পাৰিছো যে এটা এটা পূৰ্ণঘন সংখ্যা হ'ব পাৰে ঠিক তেনেকে 1000 এটা গোটেই সংখ্যা কিটা মানে অংক কিটা যোগ কৰিলো এই সংখ্যাটো গোটেই অংক কিটা যোগ কৰিলো যোগ কৰি পেলাই যোগফল পালোগে 1 গতিকে এটো এটা কি হ'ব পাৰে পূৰ্ণঘন সংখ্যা হ'ব পাৰে 1331 মানে এই অংক কিটা গোটেই এটা যোগ কৰিলো যোগফল পালোগে কিমান 8 গতিকে আৰম্ভণিতে যদি 1 8 আৰু 9 যদি হয় তেতিয়ালৈকে সংখ্যা কিটা কি হ'ব পাৰে পূৰ্ণঘন সংখ্যা হ'ব পাৰে ঠিক তেনেকৈ এটো চাচোন 1452 এটো অংক কেইটা গোটেই কেইটা যোগ কৰি পালো আমি 12 মানে আকৌ 1 টোক যোগ কৰি পালো আমি 3 গতিকে এটো কিন্তু পূৰ্ণঘন সংখ্যা হোৱাৰ সম্ভাৱনা একেবাৰে কম গতিকে পূৰ্ণঘন সংখ্যা হ'ব নোৱাৰে এতিয়া আমি ফাইনাল টেষ্টটো কিতিয়া কৰিম ফাইনালটো কিতিয়া কৰিম আমি চাচোন এটা আমি হেতু এটা আইডিয়া কৰিব পাৰিলো যে হেকিটা সংখ্যা পূৰ্ণঘন সংখ্যা হয় এটা ইয়াৰ যদি 729 ৰ যদি উৎপাদক মৌলিক উৎপাদক বিশ্লেষণ কৰা তেতিয়াহলে 3 * 3 * 3 * তোমাৰ 3টা 6 আৰু 6টা 3 পূৰণ হয়নে ইয়াত 3 to the power 6 ইয়াৰ যেটো ঘাত হয়নে ইয়াৰ যেটো ঘাত হেতু 3 গুণিতক গতিকে 3 গুণিতক যেটা এটো এটা পূৰ্ণঘন সংখ্যা হয় হয়নে চাবা যে উৎপাদক কেটাৰ যেটো ঘাত কেটা 3 গুণিতক হয় নে নহয় যদি 3 গুণিতক হয় তেতিয়াহলে সেই সংখ্যাটো কি হয় এটা পূৰ্ণঘন সংখ্যা হ'ব পাৰে ঠিক তেনেকে 1000 কো তুমি কি কৰিলা মৌলিক উৎপাদক বিশ্লেষণ কৰিলে এটো হ'ব 2 * 2 * 2 5 * 5 * 5 গতিকে 2 কিউব * 5 কিউব যিটা উৎপাদক হ'ব উৎপাদকৰ যিটা ঘাত সেইটা আমি 3 কি হ'ব গুণিতক হয় বুজি পাইছানে গতিকে এটো এটা মৌলিক কি এটো তোমাৰ এটা পূৰ্ণঘন সংখ্যা হ'ব 133 ক যদি তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলে হ'ব 11 11 11 গতিকে 11 ৰ যেটো ঘাত হেতু 3 গুণিতক বুজি পাইছানে গতিকে এটো এটা পূৰ্ণঘন সংখ্যা হয় ঠিক তেনেকৈ 1452 ক যদি তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা 2 * 2 আকৌ 3 11 * 11 তোমালোকে তো হৰণ প্ৰক্ৰিয়া কৰিব পাৰিবা গতিকে মই শৰ্টকাট কে দেখাই দিছো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে এটা হ'ব গতিকে 2 ঘাত কিমান হ'ব 2 3 to the power 1 3 ঘাত 1 মানে 11 ৰ ঘাত হৈছে 2 গতিকে এটা 3 গুণিতক এটা নহয় গতিকে কি হ'ব নোৱাৰে এটো এটা পূৰ্ণঘন সংখ্যা হ'ব নোৱাৰে আমি আগতেই কিন্তু গম পাইছিলো এটো 1452 টো এটা পূৰ্ণঘন সংখ্যা হ'ব নোৱাৰে গতিকে তোমালোকে এনেকে তোমাৰ শৰ্টকাট মেথড এপ্লাই কৰিবলৈ তোমালোকে পৰীক্ষাত সেই এমসিকিউ টো সোনকালে তোমালোকে সমাধান কৰিব পাৰিবা গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব তলৰ কোনটো পূৰ্ণঘন সংখ্যা নহয় গতিকে অপচন ডি শুদ্ধ 1452 এটা 10 নম্বৰ কোৱেশ্চনটো চোৱা 1 ৰ পৰা 20 লৈকে মুঠ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে হয়নে পূৰ্ণবৰ্গ সংখ্যা 1 ৰ পৰা 20 লৈকে কিমানটা সংখ্যা আছে গতিকে পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক হ'ব যোনবিলাক সংখ্যা তুমি মৌলিক উৎপাদক বিশ্লেষণত কি হ'ব ঘাত 2 হ'ব হয়নে যেটা একে একে উৎপাদক থাকিব তেতিয়া সেইবিলাক যিবিলাক সংখ্যা একে একে উৎপাদক থাকিব সেইবিলাক সংখ্যা হ'ব পূৰ্ণবৰ্গ সংখ্যা মানে একে একে উৎপাদক থাকিব লাগিব যেনে 1 ৰ একে একে উৎপাদক 1 * 1 4 2 * 2 মানে 2 2 দুটা উৎপাদক 9 3 3 16 ৰ 4 4 গতিকে 1 ৰ পৰা 20 লৈকে কি আছে 5 5 হলে কি হ'ব 5 * 5 25 হয়নে গতিকে 20 ৰ বাহিৰ হৈ যাব গতিকে 1 ৰ পৰা 20 ৰ ভিতৰত এইটা সংখ্যা আছে পূৰ্ণবৰ্গ সংখ্যা 25 টা পূৰ্ণবৰ্গ সংখ্যা কিন্তু তোমাক সুধিছে কি 1 ৰ পৰা 20 লৈকে থকা পূৰ্ণবৰ্গ সংখ্যা কোনগিটা 1 ৰ পৰা 20 লৈকে থকা পূৰ্ণবৰ্গ সংখ্যা হ'ব 1 4 9 আৰু 16 গতিকে সংখ্যা কেটা সংখ্যা হ'ব 4টা গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 4টা গতিকে তোমালোকে এনেকে উলিয়াব পাৰা গতিকে 1 ৰ পৰা 20 লৈকে নিদি হয়তো পৰীক্ষা 30 লৈকে যদি দিয়ে তেতিয়ালে তোমালোকে পৰীক্ষাত এনেকে উলিয়াই ল'ব পাৰিবা গতিকে এনেকে উলিয়াই চাবা গতিকে তোমালোকে মতে ধুনীয়াকৈ কৰি যাবা 11 টো চোৱা যদি কোনো সংখ্যাৰ বৰ্গ 1600 হয় তেন্তে সংখ্যাটো কি হ'ব মানে যদি কোনো সংখ্যাৰ বৰ্গ 1600 হয় তেন্তে সেই সংখ্যাটো কি হ'ব ইয়াত চোৱাচোন 20 ক বৰ্গ কৰিলে কিমান হ'ব 20 ক বৰ্গ কৰিলে কিমান হ'ব 2 20 400 আমাৰ শুদ্ধ উত্তৰটো হ'ব এটো মানে 40 30 ক বৰ্গ কৰিলে 900 হ'ব তেনে 40 ক যদি বৰ্গ কৰা
হয়নে 40 যদি বৰ্গ কৰা কিমান 40 * 40 14 * 40 কিমান হ'ব 600 গতিকে কোনটো সংখ্যাক বৰ্গ কৰিলে 1600 হ'ব 40 বৰ্গ কৰিলে 1600 হ'ব গতিকে আমাৰ অপচন সি টো শুদ্ধ এতিয়া কোৱেশ্চন নম্বৰ 12 টো দিয়া আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এতিয়া 18 স্কয়াৰ 19 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে অপচন এ দিয়া আছে 36 বি দিয়া আছে 38 সি দিয়া আছে 40 ডি দিয়া আছে 42 গতিকে তোমালোকে ইয়াত কিতাপত চাবা কিতাপত ইয়াত দিয়া আছে তোমালোকৰ সাধাৰণ যিখিনি ধাৰণা সেই ধাৰণাসমূহৰ ওপৰত তোমালোকে 6 নম্বৰ যিটো কন্ডিশনটো দিয়া আছে চোৱা n ৰ বৰ্গ মানে n ৰ বৰ্গ আৰু n + 1 ৰ বৰ্গৰ মাজত টুৱাইস n টা স্বাভাৱিক সংখ্যা আছে মানে কি হৈছে n ৰ বৰ্গ মানে n স্কয়াৰ মানে আৰু n + 1 যদি তুমি বৰ্গ কৰা এই বৰ্গ দুটাৰ মাজত কিমানটা সংখ্যা থাকিব স্বাভাৱিক সংখ্যা টুৱাইস n টা স্বাভাৱিক সংখ্যা থাকিব গতিকে কিমান হ'ব n ৰ বৰ্গ মানে এটো 18 স্কয়াৰ n + 1 মানে 18 + 1 19 হ'ব হয়নে 18 + 1 19 হ'ব 18 + 1 হয়নে 18 + 1 মানে 19 স্কয়াৰ গতিকে ইয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব পাৰে 2 * n n ৰ জায়গাত আছে 18 হয়নে n ৰ জায়গাত আছে 18 গতিকে কি হ'ব 2 ঠং 36 টা হয়নে 2 ঠং 36 টা গতিকে এটো n + 1 মানে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমান আছে 2 * n n ৰ জায়গাত হ'ব 18 গতিকে 2 ঠং 36 গতিকে 36 টা হ'ব স্বাভাৱিক সংখ্যা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত 36 টা স্বাভাৱিক সংখ্যা আছে তুমি তেনেকে এইটো কথা মন ৰাখিলে তেনে তুমি প্ৰবলেমটো তুমি কুইক উত্তৰটো উলিয়াব পাৰিবা এটা কোৱেশ্চন নম্বৰ 13 টো চোৱা তলৰ কোনটো সংখ্যাৰ ঘন 216 তলৰ কোনটো সংখ্যাৰ ঘন 216 হ'ব গতিকে ঘন সংখ্যাটোৰ আৰম্ভণি কি আছে 6 আছে হয়নে গতিকে আৰম্ভণিতে 6 আছে গতিকে ইয়া 6 ঘন কৰিলে কি হ'ব 6 ঘন কৰিলে গতিকে তোমালে একদম শৰ্টকাট থাকে আৰম্ভণিতে 6 থাকে গতিকে 6 ঘন কৰিলে কি হ'ব এই সংখ্যাটো পাবা গতিকে 6 * 6 গতিকে 6 × 7 36 36 ৰ লগত 6 পূৰণ কৰিলে হ'ব 216 গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন সি টো এটা 14 টো চোৱা 14 টো দিয়া আছে তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা নহয় তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা নহয় অপচন এ দিয়া আছে 343 অপচন বি দিয়া আছে 512 সি দিয়া আছে 576 আৰু ডি অপচনত দিয়া আছে 729 এতিয়া আমি শুদ্ধ উত্তৰটো হ'ব কোনটো পূৰ্ণ ঘন সংখ্যা নহয় পূৰ্ণ ঘন সংখ্যা নহয়টো হ'ব তোমাৰ 518 এটা সৰি এটো নহয় শুদ্ধ উত্তৰ হ'ব অপচন সি টো 576 এতিয়া এটো আমি কেনে গম পালো চাবা দেই এতিয়া ইয়াৰ অংককিটা যোগ কৰা 5 + 7 + 6 মই আগতে ক'ব পালো 7 + 12 12 * 6 কিমান 18 হয়নে 7 + 12 12 * 6 18 7 + 12 12 * 6 18 এটা চোৱাচোন 8 * কিমান 9 আমাৰ শুদ্ধ উত্তৰটো এইটো কিন্তু এটা মই তোমালোক আৰম্ভণিতে কৈছিলো যে যদি কিমান থাকিব লাগিব আৰম্ভণিতে 1 8 আৰু 9 যদি হয় তেতিয়া হলে হেতু কি হ'ব নোৱাৰে পূৰ্ণ ঘন সংখ্যা হ'ব মানে পূৰ্ণ ঘন সংখ্যা হ'ব পাৰে বুলি তুমি এটা আইডিয়া কৰিব পাৰিবা এটো যদি মই যদি তুমি প্ৰথমতে যদি তুমি এটো শুদ্ধ উত্তৰটো এটো তুমি এটা কৈছালে গম পাবা পিছত তুমি যেতিয়া ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিবা তেতিয়া তুমি যেতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰিবা তেতিয়াহে গম পাবা এটো যে পূৰ্ণ ঘন সংখ্যা নহয় এতিয়া এনেকে চালে কিন্তু ধৰিব নোৱাৰা 7 + 12 না অংককিটা যোগ কৰি পেলাই যোগফল পালো কিমান 18 আকৌ 18 ক যোগ পেলাই আমি ফাইনেল যোগফল পালো 9 এটা তুমি ভাবি ললে নহব যে এটো পূৰ্ণ ঘন সংখ্যা হয় ইয়াৰ কিন্তু মৌলিক উৎপাদক বিশ্লেষণ কৰিলেহে তুমি গম পাবা যে এটো কি পূৰ্ণ ঘন সংখ্যা নহয় ঠিক তেনেকৈ এটো চোৱা 3 * 4 = 7 7 * 3 = 10 হয়নে 3 * 4 = 7 7 * 3 =
10 আকৌ ইয়াৰ ফাইনেল যোগফলটো কিমান হ'ব 1 হয়নে এটো পূৰ্ণখণ্ড সংখ্যা হ'ব পাৰে বুজি পাইছানে ঠিক তেনেকৈ এটো চোন বি টো চোৱা 5 + 1 + 2 5 × 6 6 × 2 8 এটো দেখোন পূৰ্ণখণ্ড সংখ্যা হ'ব পাৰে এটো পূৰ্ণখণ্ড সংখ্যা হ'ব পাৰে ঠিক তেনেকৈ 729 টো চোৱা 7 + 2 + 9 7 + 2 + 9 গতিকে এটো যদি তুমি চোৱা তেতিয়া কি হ'ব 7 কিমান হ'ব 7 × 9 = 18 হয়নে কিমান হ'ব গতিকেটা তোমাৰ আলটিমেটলি কি হৈছে 9 হৈছে সো 9 8 1 গতিকে তুমি ইয়াত কনফিউজ লাগি যাব তোমাৰ এনেকুৱা ধৰণৰ যেটা সংকটা দিব তেতিয়া তোমাৰ কনফিউজ লাগি যাব এটা কোনটোটা পূৰ্ণখণ্ড সংখ্যা হয় এটা তোমাৰ গতিকেটাটো ওলাইছে 9 8 আৰু 9 হয়নে গতি এনেকুৱা ক্ষেত্ৰত যেটা ওলাব তুমি কনফিউজ লাগে যদি তেতিয়া তুমি লাষ্ট কি কৰিব লাগিব লাষ্টত কিন্তু তুমি এটাই কৰিব লাগিব হৰণ প্ৰক্ৰিয়া যেটা মৌলিক উৎপাদক বিশ্লেষণ কৰিবা মৌলিক উৎপাদক বিশ্লেষণ কৰিলেহে তুমি ইয়াৰ ফাইনেল ৰিজাল্টটো গম পাবা যে এটো পূৰ্ণখণ্ড সংখ্যা হয়নে নহয় গতিকে তুমি এটা প্ৰত্যেকটোৱে তুমি কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰি পেলাই ইয়াৰ পূৰ্ণখণ্ড সংখ্যা টেষ্টটো কৰিব লাগিব গতিকে তুমি যদি এটো 343 যদি তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা 343 মানে 343 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে মই একদম শৰ্টকে দেখা দিছো এটো হ'ব 7 কিউব মানে এটোটা কি হ'ব মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 7 কিউব হ'ব গতিকে এটা পূৰ্ণখণ্ড সংখ্যা হয় গতিকে 5 1 2 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে হ'ব কিমান হ'ব 8 কিউব বুজি পাছানে ঠিক তেনেকে 729 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে হ'ব 9 কিউব বুজি পাছানে 729 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে হ'ব 9 কিউব গতিকে তুমি এইগিটা এটা পূৰ্ণখণ্ড সংখ্যা হ'ব পাৰে মৌলিক উৎপাদক বিশ্লেষণ কৰিলে তুমি গম পাবা যে এইগিটা পূৰ্ণখণ্ড সংখ্যা হয় গতিকে এইটো যদি তুমি 576 ক যদি মৌলিক উৎপাদক বিশ্লেষণ কৰা তেতিয়াহলে 576 ক মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কিন্তু উৎপাদক গোটেইগিটাই কিন্তু উৎপাদক গোটেইগিটা যিগিটা ওলাব সেইগিটা তুমি কৈ চাব পাৰা গতিকে উৎপাদক হৰণ প্ৰক্ৰিয়া তুমি কৈ চাবা মৌলিক উৎপাদক বিশ্লেষণ কৰিলে উৎপাদক কিটা কিন্তু ঘাতগিটা কিটাও 3 গুণিতক নহয় গতিকে এটো 576 টো এটা পূৰ্ণখণ্ড সংখ্যা নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 576 গতিকে তুমি আৰম্ভণিতে কিন্তু গোটেইগিটা পূৰ্ণখণ্ড সংখ্যাই দেখাইছে আমাৰ কন্ডিশন বলে প্ৰথম যদি কন্ডিশন কিন্তু তুমি লাষ্টত মৌলিক উৎপাদক বিশ্লেষণ কৰিলেহে গম পাবা যে আসল কোনটো পূৰ্ণখণ্ড সংখ্যা নহয় বুজি পাছানে গতিকে আৰম্ভণিতে 1 8 বা 9 থাকিলে কিন্তু হেতু পূৰ্ণখণ্ড সংখ্যা কেতিয়া হ'ব নোৱাৰে আমি যেতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰি চাম তেতিয়াহে আমি ফাইনাল কে গম পাম যে হেতু পূৰ্ণখণ্ড সংখ্যা হয়নে নহয় গতিকে আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা এটা আহিলো 15 নম্বৰ কোৱেশ্চনটোলে 15 নম্বৰ কোৱেশ্চনত লিখা আছে এটা √2025 ইয়া যদি আমি বৰ্গমূল লওঁ ইয়াৰ বৰ্গমূল কোনটো হ'ব আমি কৈছিল 2025 মানে গতিকে আমি ইয়াৰ 4 গুণ 16 একে দিবা 4 গুণ 16 এই সংখ্যা দিবা 4 গ'ল দশমিকটো ইয়ালে গুচি গ'ল 25 নামে আহিলে ইয়াৰ লগত যেটো সংখ্যা পূৰণ কৰিলে এটো সংখ্যা যোগ কৰা 4 8 মানে 4 8 দিলা তাৰ পিছত দিলা কি ইয়াত যেটো সংখ্যা দিবা ইয়াতো হেতু সংখ্যাই দিবা বুজি পাছানে 5 + 5 উকলিব 2 8 5 গুণ 40 2 42 গতিকে ভাগশেষ 0 গতিকে কিমান হ'ব ইয়াৰ বৰ্গমূল হ'ব অপচন বি টো শুদ্ধ 4.5 গতিকে আশা কৰোঁ তোমালোকে আজি যিখিনি 15টা কোৱেশ্চন মই কৰি দিলো তোমালোকে আশা কৰোঁ নিশ্চয় বুজি পাইছা আৰু যদিহে বুজি পাইছা তোমালোকে এটা কমেন্ট দিবলৈ নাপাহৰিবা এটা লাইক দিবলৈ নাপাহৰিবা আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক 2027 চনত যি এছএছএলসি পৰীক্ষা হ'বলৈ গৈ আছে সেইখিনিত অৱতীৰ্ণ হ'ব পৰাকৈ মই প্ৰতিটো অনুশীলনীৰ যিখিনি এমসিকিউ বা বহুবিকল্পী হোৱাৰ মানে বহুবিকল্পী ইম্পৰ্টেন্ট বহুবিকল্পীখিনি এমসিকিউ খিনি মই তোমালোকক প্ৰতিটো অনুশীলনী কৰি দিবলৈ
যিমান পাৰোঁ চেষ্টা কৰিম গতিকে তোমালোকে ভিডিঅ'খিনি তোমালোকে সদায় চাই যাবা আৰু এতিয়ালৈকে যোনখিনি ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু শেষত লাইক এটা দিবলৈ নাপাহৰিবা গতিকে আজিলৈ আহোঁ ধন্যবাদ